তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও কৰ্দৈ অঞ্চল আৰু কৰ্দৈ অঞ্চলৰ উদীয়মান কণ্ঠশিল্পী লক্ষীনাথ ফুকনে আজি নয়নতৰা খুব এটি ধুনীয়া গীত আমাৰ সকলো ৰাইজলৈ উপহাৰ দিছে আৰু আগতে এটি গীত উপহাৰ দিছিল সেই গীতটি ইতিমধ্যে লাখ লাখ ভিউজ গৈছে আৰু বহু মানুহে ৰাইজে আদৰি লৈছে আজিৰ এই গীত শুভোদ্বোধনী অনুষ্ঠানটোতো বহুজন মানুহ আহিছে বিশিষ্ট সমাজসেৱকসকল আহিছে গতিকে বৰ বেছি কথা নকয় মই অকণমান ত্ৰিদীপ মন দাদা আছে আৰু তাৰ লগত দুআষাৰ কথা ক'বলৈ চেষ্টা কৰিম ত্ৰিদীপ দা এটা খুব নতুন গান নয়নতৰা আগতেও আদৰি লৈছে এইটো গান কি ক'ব আমাৰ দৈজান গাঁৱৰ লক্ষীনাথ বৰাৰ ভাইটি খুব এগৰাকী উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী লক্ষীনাথৰ কণ্ঠত আজি আমি উন্মোচন কৰা নয়নতৰাটো প্ৰথমটো ৰাইজে বহুত ধুনীয়াকৈ আদৰি লৈছে আশা কৰোঁ নয়নতৰা গছতলী বিহু দুই নম্বৰ নয়নতৰাটোক যাতে ৰাইজে আঁকোৱালি লয় আৰু লক্ষীনাথ ভাইটিয়ে যি প্ৰচেষ্টা অসমৰ সংগীত জগতখনত নিজকে প্ৰতিষ্ঠা কৰা যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা যাতে সফল হয় আৰু আমি সকলোৱে তেওঁক আশীৰ্বাদ কৰিছোঁ আৰু ৰাইজক আঁকোৱালি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ ত্ৰিদীপ মন ডাঙৰীয়ালৈ আৰু ইয়াৰ লগতে মোৰ লগত আছে আমাৰ আৰু এজন দাদা এজন আছে আমাৰ গাঁৱৰে তাৰ পৰা দুআষাৰ ল'ম কিন্তু কেনেকুৱা লাগিছে নয়নতৰা আগৰ গীতটো আদৰি ল'লে সেইটো খুব এটা ধুনীয়া গীত বহুত ভাল হৈছে গানটো আগৰ যিটো ভলিউম 1 এই গানটো বহুত ভাল হৈছিলে এই গানটো বহুত ভাল হৈছে আশা কৰিছোঁ সকলো ৰাইজে আঁকোৱালি ল'ব গানটো এবাৰ শুনিব লক্ষীনাথ মৰাণৰ যি কষ্ট ত্যাগ এই ত্যাগখিনি যাতে তেওঁ মূল্য বিনিময়ত গানটো মুকলি কৰিছে গতিকে সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ নিশ্চয়কৈ গানটো সকলোৱে আদৰি ল'ব আৰু আগতেও যদিও বহুতে আদৰি লৈছিল আৰু এতিয়া বেছি কথা নকয় আমি অকণমান গানটো ভিজুৱেলটো চাওঁ বলক নয়নতৰা ভলিউমটো পুনৰবাৰ আগবঢ়াইছোঁ আপোনালোক সকলোৰে মাজলৈ যোৱাবাৰ নয়নতৰাক যেনেদৰে আপোনালোকে আঁকোৱালি ল'লে এইবাৰো আপোনালোক সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ নয়নতৰা গোলাপ ফুল বুটলি গোলাপ ফুল কোনে আনিলে মঞ্চত যাতে তাক লৈ যাব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম আৰু মোৰ ফালৰ পৰা বিহুত লক্ষীনাথে ক'ৰবাত প্ৰগ্ৰেম কৰিব গ'লে যি ক'ব লাগে যেনে ফালৰ পৰা মই সহায় কৰিব পাৰোঁ সি মোক ফোন কৰিলে মই যিমানখিনি পাৰোঁ সহায় কৰিম